এটা বিগ ব্ৰেকিং নিউজ, কিয়নো 2024-25 বৰ্ষৰ চৰকাৰী গড়ৰ তালিকা আহি প্ৰস্তুত পাইছে। এই তালিকাত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে লাভ কৰিব 2,70,000 টকা। আৰু এই তালিকাখন আপোনালোকে আপোনাৰ মোবাইল নিজৰ স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকে কেনেকৈ চাব পাৰিব, আজি এইটো ভিডিঅ'ত মই সবিশেষ আপোনালোকক জনাই দিম। আৰু যদি আপোনালোকৰ মোৰ চেনেলত নতুন হয় অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আহিব লাগিব যিকোনো এটা ক্ৰম ব্ৰাউজাৰত আহি চাৰ্চ বাৰত চাৰ্চ কৰিব UMAG বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তাৰপিছত তলপিনে এটা অপশ্যন চাব প্ৰধানমন্ত্ৰী আৱাস যোজনা, এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে তলপিনে আহিব। তাৰপিছত ইয়াত এটা অপশ্যন দেখি আছে যে পঞ্চায়ত ৱাইট লিষ্ট, পাৰ্মানেণ্ট ৱাইট লিষ্ট, মানে এইটো লিষ্টত আপোনালোকৰ নাম থাকিলে আপোনালোকে 100% 2,70,000 টকা লাভ কৰিবই। এতিয়া আপোনালোকে অপেন অপশ্যনত ক্লিক কৰিব লাগিব। অপেন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো লোডিং খাই আছে। তেওঁলোকে আপোনাৰ ষ্টেটৰ নেমটো দিব লাগিব। আপোনালোকৰ অসম হ'লে অসম চিলেক্ট কৰিব, আসাম বুলি চিলেক্ট কৰিব। পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয় এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপাছত ব্লক নেম, আপোনালোকৰ যিটো ব্লক হয় সমষ্টি হয় সেই সমষ্টিৰ নামটো ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপাছত লোডিং খাই আছে। তাৰপিছত পঞ্চায়ত নেম আহিব। পঞ্চায়ত নেমত আপোনালোকে কি কৰিব লাগিব, ইয়াত আপোনালোকে পঞ্চায়ত নেমটো দিব লাগিব। পঞ্চায়ত নেম দিয়াৰ পাছত ইয়াত এটা অপশ্যন দেখি আছে চাৰ্চ বুলি, এই চাৰ্চ অপশ্যনত ক্লিক কৰিব লাগিব। চাৰ্চ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ লোডিং খাব। আপোনালোকৰ গাঁও পঞ্চায়তত যাব নালাগে, আপোনালোকে মোবাইল ফোনৰ জৰিয়তে আপোনালোকৰ ৱাইট লিষ্টটো আপোনালোকে চাব পাৰিব। আৰু এই 2025-ত আপোনালোকে এই ঘৰটো পাই যাব। তো এইটোত নাম থাকিলে আপোনালোকে 100% ঘৰটো পাই যাব। আপোনালোকে কি কৰিব, ইয়াত আপোনাৰ নাম চাৰ্চ কৰিব নালাগে। আপোনালোকে কি কৰিব, এই 3 ডট এটা অপশ্যন দেখি আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। ইয়াত এটা অপশ্যন পাব ফাইণ্ড ডিভাইচ বুলি, এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটো আপোনালোকৰ সহজ হয়, মানে আপোনাৰ নামটো আহি যাব। ইয়াত আপোনালোকে আপোনাৰ নামটো লিখি দিব। ইয়াত আপোনালোকৰ নামটো লিখি দিলে তলপিনে এইফালে আহি যাব। আৰু যদি আপোনালোকে এনেকৈ নিবিচাৰে তেতিয়াহ'লে আপোনালোকে এটা নাম বিচাৰিব লাগিব। এটা বিচাৰি আপোনালোকে এইটো চাব পাৰিব। আৰু এনেধৰণৰ ভিডিঅ' সদায় চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। থেংক ইউ।